हेलो फ्रेंड्स मोर चेनेलटले आपनालोকক पुनरबार स्वागतम जनालो। আজি এই পিঠা দেখি চাগে আপোনালোকে ভাবিছে কিহৰ পিঠা বা কিহেৰে বনাইছো হেকাৰণে বেছি পলম নকৰি আমি ভিডিওটো আগবাঢ়ি যাও আৰু ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্টত জনাবলৈ নাপাহৰিব। প্ৰথমতে এটা মই বৰা চাউলৰ পিঠাগুৰি লৈছো আৰু ইয়াতে মই নিমখ লৈছো আন্দাজ অনুসৰি হালধি 1/4 লৈছো এখিনিত এড কৰি লম হালধিটো একচুয়ালি কালাৰৰ কাৰণে ব্যৱহাৰ কৰিছো আৰু সফ লৈছো সফটো ভাজি ললে বেছি ভাল হয় মই নভজাকে লৈছো আৰু ইয়াতে মই এটা মিডিয়াম সাইজৰ ডাঙৰ সাইজৰ এটা পিয়াজ আৰু আদা মিক্সিত পেষ্ট কৰি লৈছো এতে এখিনি এটা দি দিম এখিনি ভালদৰে মিলাই লওঁ এবাৰ এটো মই পিয়াজ আৰু আদাৰ মই পেষ্ট বনাইছিলো তাতে আপোনালোকে ইচ্ছা কৰে জলকীয়াও দিব পাৰে জলকীয়াটো দিলে জ্বলা হয় খায়ও বহুত সোৱাদ লাগে যদি আপোনালোকৰ ওচৰত কেঁচা জলকীয়া নাথাকে তেনেহলে আপোনালোকে গুৰি জলকীয়াটো ব্যৱহাৰ কৰিব পাৰে ৰেড চিলি পাউডাৰটো আন্দাজ অনুসৰি আপোনালোকে যিমান খায় সিমানখিনি দি দিব পাৰে আৰু কালাৰ দেখিবলৈও বহুত ধুনীয়া হয় কিন্তু মই ব্যৱহাৰ কৰা নাই এতিয়া মই এটা কণী দি দিম এটো আপোনালোকে পৰিমাণ অনুসৰি ল'ব মোৰ যেহেতু বৰা চাউলখিনি কম আছিল হেকাৰণে মই এটা কণী ব্যৱহাৰ কৰিছো যদি আপোনালোকৰ বৰা চাউলখিনি বেছি হয় তেনেহলে দুটা বা তিনটা কণী ব্যৱহাৰ কৰিব তেতিয়া বস্তুটো ভাল হয় আৰু কণীটো দিলে কি হয় বহুত সফট হয় আৰু যেতিয়া আমি তেলত ভাজিম তেতিয়া হয়তো ফুলি আহাত সহায় কৰে কণীটোৱে হেকাৰণে আমি কণীটো দিও এতিয়া এখিনি এবাৰ ভালদৰে মোহাৰি লম আৰু দুবাৰ তিনিবাৰ ভালদৰে মোহাৰিব লাগিব তেতিয়া বস্তুটো সফট হ'ব আৰু তেতিয়া ভালো হয় বস্তুটো পিঠাটো কোমল হ'ব কুহুমীয়া পানী লৈছো এখিনিত অলপ অলপকে এড কৰি যাম একেবাৰে দি নিদিব বেছি হৈ যাব পাৰে হেকাৰণে অলপ অলপকে দিব এতিয়া পানীখিনি অলপ অলপকে দি এটা মই ডো তৈয়াৰ কৰি লম আৰু ডোটো খুব বেছি কোমল নকৰিব অলপ ডাঠকে ৰাখিব তেতিয়া বস্তুটো বেছি ভাল হয় আৰু আপোনালোকে পানীটো একেবাৰে দি নিদিব কাৰণ আন্দাজটো পোৱা নাযায় যেহেতু সেইকাৰণে অলপ অলপকে দি মোহাৰি থাকিব ফাইনালি আমাৰ ডোটো কমপ্লিট হৈছে মই এখিনি আৰু দুবাৰ মান ভালকে মোহাৰি লম তেতিয়া ডোটো ভাল হ'ব ফাইনালি আমাৰ ডো কমপ্লিট হল বনাই এতিয়া এটো আপোনালোকে অলপ টান কৰিব বেছি ঢিলা নকৰিব তেতিয়া বস্তুটো মানে তেলত দিয়াৰ লগে লগে ফাটি যাব পাৰে সেইকাৰণে চাওকচোন বহুত টান হৈছে আমাৰটো এতিয়া এখিনি ভালদৰে মুঠি লব দুবাৰ মান এতিয়া মই ইয়াৰে ইমানটো মানৰ এটা ডো লম তো ভালকে ৰাউন্ড কৰিম এনেধৰণে ৰাউন্ড কৰি লম তাৰপিছত এটো এনেকৈ চেপটা কৰি দিম এটো আমাৰ এনেধৰণে বনাই লম মই গোটেইখিনি মই আৰু এটা আপোনালোকক দেখাই দিছো এটো বেছি সৰু হ'ল এটো সব ইমান সাইজৰ হলে বেছি ভাল লাগে পিঠাটো এতিয়া এখিনি মই গোটেইখিনি বনাই লওঁ মোৰ হাতত যেটো বৰা চাউল লাগি গৈছিল সেইকাৰণে মোৰ মায়ে বনাইছে মায়ে পাৰফেক্টকে বনাব পাৰিছে দেখিছেনে আপোনালোকক দেখাই দিছো কেনেকৈ টিপিব লগা হৈছে এনে ধৰণে আপোনালোকে বনাই ল'ব গোটেইখিনি মই ধৰক হাতৰ তলত বনাইছো মায়ে হাতৰ আঙুলিৰে বনাইছে এনে ধৰণে তেওঁ গোটেইখিনি বনাই ললে আৰু আপোনালোকৰ যদি হাতত লাগি ধৰে তেনেহলে ৰিফাইন বা মিঠাতেল যেনেকুৱা ধৰণৰ অইল নহওক কিয় অলপ অলপ লগাই ল'ব তেতিয়া হাতত চিপকি নধৰে
আৰু এইখিনি আমাৰ পিঠাৰ আকাৰত গোটেইখিনি হৈ গ'ল। এতিয়া আমি এইখিনি তেলত ভাজিম। এখন কেৰাহীত মই তেল দিছোঁ আৰু এতিয়া পিঠাখিনি তেলটো গৰম হ'লে পিঠাখিনি এটা এটাকৈ ভাজি ল'ম। তেলটো আমাৰ গৰম হৈছে, মই এতিয়া এটা পিঠা দি দিছোঁ। এই পিঠাটো খাবলৈ বহুতেই সোৱাদ হয়, আপোনালোকে খাই চাব। আপোনালোকে পিঠাটো মিডিয়াম ফ্লেমত বনাব। বেছিকৈ জুইত হাই ফ্লেমত বনালে এটা ছাইড বেছিকৈ ভিতৰটো নিসিজিবও পাৰে, সেইকাৰণে মিডিয়াম ফ্লেমতে বনাব। যিহেতু বৰা চাউল সেইকাৰণে বহুতেই আঠা। মই এবাৰ ছাইডটো উলটিয়াই দিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে পিঠাটো। আমাৰ এটা ছাইড হৈ গৈছে আৰু সেইটো ছাইড মই ভালদৰে বনাই লওঁ। এইটো ফাইনেলি আমাৰ হৈ গৈছে। এতিয়া মই এইটো নমাই ল'ম। এতিয়া মই গোটেইখিনি এনেধৰণে মই ভাজি ল'ম। এইখিনি আমাৰ পিঠা ৰেডি হৈ গ'ল। বহুত সহজে বনাব পাৰি, আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু মোক আগলৈ ছাপোৰ্ট কৰিও যাব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ মৰমৰ অবিহনে মই একোৱে কৰিব নোৱাৰোঁ। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই, টেক কেয়াৰ।